শ্ৰমিক মই এজন সৰু মানুহ আকালো নাই ভৰালো নাই কাম কৰোঁ দিনে নিশাই আছে নিৰন্ন পৰিয়াল এটিৰ 4জন সদস্যৰ এখন সুখৰ সংসাৰ দিনৰ দিনটো কাম কৰোঁ ধনী বণিকৰ কাৰখানাত সপোনবোৰ চন চেপা খুন্দাতে শেষ হয় কাৰখানাৰ মেচিনত যেতিয়া ঘৰলৈ উভতো খালী হাত পত্নীৰ চকুহালত স্বপ্নভংগৰ অৱসাদ নামি আহে দিনে দিনে লখিষ্টৰ পৰা লখিষ্টম হৈ গৈ থাকো মই পত্নীৰ দৃষ্টিত দূৰত্ব বৃদ্ধি পাই মনৰ পৰা হৃদয়লৈ বিয়াৰ প্ৰথম নিশাৰ সপোনটো তেওঁ জলাঞ্জলি দিলে এতিয়া অন্য এক সপোনে খেদি ফুৰে তেওঁক ৰাতিয়ে দিনে একাকাৰ কৰি দিছে দুটা ল'ৰা ছোৱালীৰ ভৱিষ্যত পাৰিবনে গঢ়িব এনে নিকৰুণ দিনত ভৰসা তেওঁৰ উৰি যায় কৰ্পূৰৰ দৰে সুগন্ধি হয়তো আছে কিন্তু স্থায়িত্ব নাই কৰ্পূৰ তেনেকুৱাই ব্যক্তিগত খণ্ডৰ চাকৰিও তেনেকুৱা কাম কৰি দিলে বণিক হয় আহ্লাদিত কিন্তু ত্যাগৰ মহিমা বুজিবলৈ অন্তৰ নাই পত্নীৰ আজিকালি মনটো মৰা সদায় মোৰ স্বাস্থ্য হৈ আহিছে দিনে দিনে ক্ষয় কিমান দিন আৰু কিমান দিন চলিব এনেকৈ আহিছে জীৱনী শক্তি অন্তিমলৈ উলিয়াব পাৰিমনে কেতিয়াবা ওঠত হাঁহি যাব নেকি জীৱন্ত পানীত ভাহি উত্তৰ মোৰ ওচৰত নাই কিন্তু কালিলৈ ৰাতিপুৱা মোৰ সন্তানে হয়তো কব চোৱা দেউতা তোমাৰ আৰু নাই চিন্তা তোমাৰ সাধ্যানুসাৰে কৰিলা যি পাৰিলা তোমাৰ ভাৰখন এতিয়া আমাক দিয়া তুমি মাত্ৰ নাবিক হৈ থাকা ধন্যবাদ